back to my another vlogs. Welcome to Naisu. Okay, achieve vlog ale. তো মই বহুত চেষ্টা কৰি আছোঁ মই কণ্টিনিউ ব্লগ দিবৰ কাৰণে তো মই আহিলোঁ এই জাষ্ট মামাহঁতৰ ঘৰৰ পৰা মানে হ'ল আৰু অলপ মই গা পা ধুলোঁ তো মানে মামাহঁতৰ ঘৰত কিয় গৈছিলোঁ মোৰ আৰু এখন বিহু কৰ্মশালা আছিল যিটো মানে চামতা জামৰ তলত যিটো আপোনালোকৰ 29 মাৰ্চৰ পৰা আজি 2 এপ্ৰিললৈকে আজি শেষ হ'ল আৰু আজি প্ৰগ্ৰেম শেষ কৰি পিনেই আহিলোঁ ঘৰ কাৰণ ঘৰত আছে আজি নাৰায়ণ পূজা তো নাৰায়ণ পূজা যোৱাবাৰ কৰিছিলোঁ আমি 18 মাৰ্চত এইবাৰ অলপ দেৰি হ'ল কাৰণ আমাৰ ঘৰত এজনী প্ৰিন্সেছ আহিছে তো তাৰে কাৰণে মানে অকণমান দেৰিকৈ কৰিব লগা হ'ল বাকী এতিয়া মামাহঁতৰ ঘৰত গ'লোঁ যদিও কিয় মই বিহু ব্লগ নবনালোঁ কাৰণ মোৰ কণ্টিনিউ বিহু ব্লগ দুটা অলৰেডি হৈ গৈছে তো আপোনালোকে ইমানকেইটা বিহু মানে ভাল নালাগিব ন কণ্টিনিউ বিহু ব্লগ দিলে সেইকাৰণে এইবাৰ বিহু ব্লগ কৰা নহ'ল আৰু প্লাছ বা আৰু মই গৈছিলোঁ তো পাপা যোৱা নাই আৰু পাপাৰ কেমেৰাৰেহে মই চব ভিডিঅ' কৰোঁ ন কৰা নহ'ল কাৰণে এইবাৰ ব্লগ কৰা নহ'ল যদিও আজি আহিলোঁ আৰু আহি পিনে গা পা ধুলোঁ গা পা ধুই পিনে এতিয়া পূজাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু আমাৰ লগত কোন আহিছে চাব নেকি এবাৰ তো আমাৰ লগত একেলগে আমাৰ বাবু আহি গ'ল মামাহঁতৰ আপোনালোকে তাক দেখিছে বহুতেই দেখিছে তাক বাৰ্থডে ব্লগত দেখিছে তাক দেখি আছে আৰু সিও কৈ আছে যে বহুত দিন তোমাৰ ব্লগত অহা নাই সেইকাৰণে একেলগে তাক আজি লৈও আহিলোঁ আৰু এতিয়া অকণমান থাকিব কাৰণ ডাঙৰ মামাহঁত অকণমান পিছত আহিব ই আমাৰ লগতে আহিল তো এতিয়া থাকিবা ন ঠিক আছে তো আপোনালোকক দেখাই থাকিম মই প্ৰতিটো বস্তু সর্বযজ্ঞ প্রসাদকন প্রসিদ পরমাত্মনান মণ্ডলম তাম নমান্যহম নম শিবরূপ জগৎবন্দন সর্বযজ্ঞ প্রসাদকন প্রসিদ পরমাত্মনান মণ্ডলম তাম নমান্যহম যে একেলগে পূজাও চলি আছে আৰু পিনে পাপাও ভোগ তৈয়াৰ কৰি আছে পূজাৰ কাৰণে তো চাই থাকক চব আপোনালোকক দেখাই থাকিম লাহে লাহে মানুহ আহিব ধৰিছে ইয়াতে মা খুৰীমা এনেকৈ চাহৰ প্ৰিপাৰেশ্যন কৰি আছে তাৰপিছত চাহ লওকচোন আমাৰ বেলকনিত কি আছে মানে বাহিৰত পূজা কি চলি আছে এতিয়া আইতাহঁত বহি আছে পূজা চলি আছে আৰু এইপিনে চফাত কোন বহি আছে বাৰু ইয়াতে মোৰ ভণ্টি ৰঞ্জন আৰু এনেকৈ আছে বহি পিনে বাকী আৰু কিটচেনত এবাৰ লৈ যাওঁ আপোনালোকক তাতে প্ৰিপাৰেশ্যন চলি আছে লাহে লাহে আহি থাকিব চাই থাকক সেৱা কৰাৰ পৰ্বটো চলি আছিল কাৰণে মানে গোটেইটো এনেকৈ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ তো মানে মাজতে এনেকৈ ভিডিঅ'টো ৰাখি থৈছোঁ আৰু মই এনেকৈ মানে কৈ আছোঁ পিছত বাকী সকলোৱে ইয়াতে মানে সেৱা কৰি আছে আৰু তাইৰ মাজতে মানে মই ভিডিঅ'টো কৰি ৰাখিছোঁ বাকী এয়া আমাৰ মুনুবা ইজনী তাৰপিছত খুৰীমা ৰুণজুন চবতে আছে আৰু মানে গুৱাহাটীৰ পৰা খুৰাহঁত আহিব আছে যোৱাবাৰ আচলতে আধাখিনি আহিছিল এইবাৰ খুৰাহঁত আহিব তো দাদা আহিব আছে অকণমান দেৰি হ'ব গুৱাহাটী ন দূৰ আছে তো ঠিক আছে ইয়াতে ভাতৰ যুঁজা চলি আছে সকলোৱে পিনে তাৰপিছত আমাৰ খুৰাহঁতো আহি পাইছে ইয়াতে বহি আছে মামা খুৰা दुनिया पे क्या कर रहे हो अकेले अकेले बात कर रहे हो एकदम गहरी बात जो यहाँ पे इतनी बात नहीं हो सकती বাকী পূজাও শেষ হ'ল তো মোটামুটি সকলোৰে ভাত খোৱা হৈ গ'ল আমিও খালোঁ বাকী খুৰীমা মা মামীহঁতে খাব আছে সিহঁতেও খাব লাহেকৈ আৰু বতৰটো বেয়াকৈ আহিছে বাকী মোৰ কাপোৰ চেঞ্জ কৰিলে হাত মুখ ধুলোঁ এতিয়া মানুহ যাব
খুৰাহঁত একচুৱেলি গ'লেই কাৰণ মানে বতৰটো বেয়াকৈ আহিছে আৰু ফাঁচি গ'লে দিগদাৰ হ'ব সেইকাৰণে খুৰাহঁত গ'ল বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বেছি দীঘলীয়া নকৰোঁ আৰু এইবাৰ ইমান দীঘলীয়া মই কৰিব নোৱাৰিম দীঘলীয়া মানে কি ইমানখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোৱে আৰু বাকীবাৰ অলপ বেছিকৈ ব্যস্ত হৈ আছিলোঁ এইপিনৰ পৰা সিপিনে দৌৰিব লগা হৈছে বাকী ডেটছ অল আজিৰ ব্লগটো ইমানতেই সামৰি দিছোঁ কাৰণ এতিয়া আৰু ৰাতিও হ'ল আৰু বাকী নেক্সট ব্লগত আপোনালোকক লগ পাম অতি সোনকালে আপোনালোকে তাৰে আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ ময়ো কণ্টিনিউ ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে আপোনালোকে এইখিনি হেল্প কৰি দিয়ক বাকী নেক্সট ব্লগত অতি সোনকালে লগ পাম এতিয়াৰ কাৰণে টাটা বাই বাই গুড নাইট ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব দেন আপোনালোকে অকণমান ফটো চাই লওক আমি উঠা ফটো দেন